এয়া আপোনালোকে ভাবিছে কোনো নাই খালি খালি দেখি আছে আচলতে মই চুইচটো দিবলৈ গৈছিলোঁ এতিয়া আহি গ'লোঁ আজি আপোনালোকৰ মাজলৈ মই নতুন ভিডিঅ' এটা লৈ আহি আছোঁ এইটো কি দেখিছে বাৰু এইটো থৰকা কথা কৈ থাকিলে আহি আচলতে আৰু এজন আছে আমাৰ কেমেৰা শিপিনে আছে তেওঁ কোৱা কথাবোৰত হাঁহি আছোঁ বাৰু যিয়ে নহওক এতিয়াতো আমাৰ ৰঙালী বিহু চলি আছে আপোনালোকে সকলোৱে জানেই এতিয়া এইটো দেখিছেনে এইটো এটা বাঁহেৰে বনোৱা এটা এইটো ইনষ্ট্ৰুমেণ্ট এটা আমাৰ অসমত এইটো নিৰ্মাণ কৰা হয় বাঁহৰ জৰিয়তে বেম্বু ইনষ্ট্ৰুমেণ্ট এইটোক টকা বুলি কয় নহয় জানো কি বুলি কয় এইটো এইটোক টকা বুলি কয় এই আপুনিও ওলাবনে আহক আহক আপুনি তেওঁ যদি ওলাই তেওঁ কৈ গ'লে মিলিব বস্তুটো ভাল লাগিব হয়নে অঁ ইয়াত মই ধুতি পিন্ধি আছোঁ ঠিক আছে একো নহয় অঁ এয়া আমি দাদা এজন লৈ আহিছোঁ এনে বহিলে ওলাইছেনে দাদা ওলাইছেনে অঁ এইটো টকা বুলি কোৱা হয় নহয় জানো অঁ এইটো টকা বুলি কোৱা হয় এইটো বাঁহেৰে নিৰ্মাণ কৰা হয় এইটো বাঁহেৰে নিৰ্মাণ কৰা হয় এইটো কি বাঁহেদি নিৰ্মাণ কৰিব পাৰি এইটো যিকোনো বাঁহেদি হ'লে হ'ব যিকোনো বাঁহেৰে পাৰি জাতি বাঁহৰ পৰা বনাব পাৰি ন অঁ এইটো বিহু ধুনীয়াকৈ এনেকৈ বজাই তালটো ৰাখি গ'লে বিহু নাচিব আমাৰ হুঁচৰি গোৱাত বিহু নৃত্যত এইটো ব্যৱহাৰ কৰা হয় গতিকে এইটো এটা বৰ ধুনীয়া ইনষ্ট্ৰুমেণ্ট আপোনালোকক আমি দেখুৱালোঁ আচলতে কেনেকৈ বনাব পাৰি দেখুৱাব পাৰে আৰু ভাল লাগিল হয় এতিয়া বনাই থকা সময়ত পিছলৈ আমি এতিয়াতো পৰা নাযাব চাগে পিছত বনাম ভাল লাগে অঁ পিছত বনাই পেলাই নিশ্চয় দেখুওৱা হ'ব আপোনালোকক এতিয়া এইটো আপোনালোকক দেখুৱালোঁ আৰু পিছলৈ আমি এনেকুৱা ভিডিঅ' বনাম তাত আমি এইটো বনাই আপোনালোকক দেখুৱাম ঠিক আছে হ'ব হেপ্পী বিহু বাই বাই থেংক ইউ